নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ ব্ৰেডৰ হালৱা ৰেচিপিটো লৈ আহিছোঁ। প্ৰথমতে কেৰাহীখনত মই ঘি 1 চামুচ গৰম কৰি লৈছোঁ। ঘিখিনি গলাৰ পাছত এতিয়া মই ৰিফাইন দিছোঁ ইয়াত। এতিয়া ব্ৰেডৰ পিচখিনি মই প্ৰথমতে সৰু সৰুকৈ কাটি ল'ম, টুকুৰা কৰি লৈছোঁ। এই ৰেচিপিটো খুব সহজ, বেছি সময় নালাগে, কম সময়তে কম বস্তুৰে বনাব পাৰি। এইখিনি তেলখিনিতে গৰম হৈ আহিছে। এতিয়া মই ব্ৰেডৰ পিচখিনি তাত দি দিছোঁ। গোটেইখিনি একেলগতে দি দিম। এইখিনি মই এতিয়া ভাজি ল'ম। অলপ ৰঙচুৱা হোৱাকৈ ভাজিম। অলপ টান হ'ব, ৰঙচুৱা হ'লে দেখি ভাল লাগে, খায়ো ভাল লাগে। এয়া ৰঙচুৱা হৈ আহিলে ব্ৰেডখিনি। এতিয়া মই ইয়াত 1 কাপ গাখীৰ দিছোঁ। এইখিনি এতিয়া মই লৰাই দিছোঁ। গাখীৰখিনি শুহি লৈছে। এতিয়া মই চেনি আৰু গাখীৰ আৰু আধা কাপ দি দিছোঁ, লগতে চেনিও দি দিলোঁ। দি মই এইখিনি লৰাই দিছোঁ। ব্ৰেডখিনি এতিয়া লৰাই দিয়াৰ লগে লগে ব্ৰেডখিনি কোমল হৈ ভাঙি গৈছে, ধুনীয়াকৈ হালোৱাৰ নিচিনা হৈ আহিছে। এইখিনি লৰাই দিছোঁ মই। কিনাৰৰ পৰাও এৰাই গৈছে কেৰাহীখনৰ, আৰু অলপ অলপ লাগি আছে, সেইখিনি মই এৰুৱাই দিছোঁ, নহ'লে সেইখিনি খাবলৈ বেয়া হ'ব, পিছত তিতা হৈ যাব। এতিয়া ওপৰত ইলাচি গুড়ি অলপ দিছোঁ, কিচমিচ দিলোঁ, এয়া কাজু কেইটামানো দি দিছোঁ ওপৰত। দি এইখিনি মই লৰাই দিছোঁ, ভালকৈ মিলাই দিলোঁ। এইখিনি এতিয়া হৈ গ'ল আমাৰ গেছটো। এতিয়া মই অফ কৰি দিছোঁ। এয়া আপোনালোকক ভজা কাজু দি সজাই ৰেচিপিটো আমাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব।